জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ ৫,৫৫০টা নিয়মীয়া পদৰ বাবে আৰম্ভ হ'ল নথি পৰীক্ষণ প্ৰক্ৰিয়া। ২০২৩ চনৰ ডিচেম্বৰত পৃথকে পৃথকে জাৰি কৰা বিজ্ঞাপন অনুসৰিয়েই আৰম্ভ হৈছে এই প্ৰক্ৰিয়া আৰু ইয়াৰ বাবেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত চাকৰি প্ৰত্যাশী আৰু অভিভাৱকৰ এই ভিৰ। কেৱল ৫,৫৫০টা পদতেই নহয়, ২০২৫ চনৰ ৩১ মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকৰ প্ৰায় ৪,৫০০ নিয়মীয়া পদৰ বাবেও শীঘ্ৰেই প্ৰকাশ পাব নতুন বিজ্ঞাপন, যি বিজ্ঞাপনৰ আধাৰত সংশ্লিষ্ট পদত নিযুক্তিৰ বাবেও সমান্তৰালভাৱে নিযুক্তিৰ প্ৰক্ৰিয়া চলিব বুলি উল্লেখ কৰে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। স্পোর্টস আৰু কালচাৰেল সাৰ্টিফিকেটছবিলাকখন এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে। ডাইৰেকশ্যন আহিছে যে ইয়াৰ নেক্সট যিখিনি ২০২৫ৰ ৩০ মাৰ্চৰ ভিতৰত যিখিনি ভেকেঞ্চি আৰু ওলাব সেইখিনিও আকৌ এডভাৰটাইজমেণ্টৰ ৰিক্ৰুটমেণ্টৰ প্ৰচেছটো আৰম্ভ কৰা হয়। মাৰ্কিং পেটাৰ্ণ আমাৰ LPৰ ক্ষেত্ৰত লোৱা হৈছে যে হাই ছেকেণ্ডেৰীৰ পৰা যিহেতু আমি কোৱালিফিকেশ্যনটো লোৱা হয়, যিমানে মাৰ্ক স্ক'ৰ নকৰক মানে 100ৰ ভিতৰত তেওঁলোকৰ 5% মাৰ্ক লোৱা হ'ব, DLEDতো 5% লোৱা হ'ব। আমাৰ টেট কোৱালিফাইড টিচাৰখিনিৰ কাৰণে আমি ল'বলৈ কাৰণে আমি সেইটো মাৰ্কিং পেটাৰ্ণটো 85% ধৰা হৈছে। প্ৰাইমেৰীৰ কাৰণে হৈছে হাই ছেকেণ্ডেৰী তেওঁলোকৰ 5 মাৰ্কছ মেক্সিমাম পাৰ্চেণ্টেজটো ধৰা হৈছে। গ্ৰেজুৱেশ্যনৰ পৰাও তেওঁলোকৰ 5% আহিব আৰু DLEDৰো যিটো আমি কৈছিল DLED বা BEd তেওঁলোকৰ বাহিৰৰ জিলাৰ পৰা হ'লে সেইটো 5% ধৰা হ'ব। কোৱালিফিকেশ্যনটো 80% মাৰ্কছ তেওঁলোকৰ ধৰা হ'ব। ক্ৰীড়া সংস্কৃতি তথা NCCৰ বাবে সংৰক্ষিত পদৰ বাবেও নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ধাৰ্য কৰা হৈছে নম্বৰ, কিন্তু ইয়াৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব প্ৰয়োজনীয় প্ৰমাণপত্ৰ। C চাৰ্টিফিকেট হয়, মেক্সিমাম মাৰ্কছ NCCৰ কাৰণে ধৰা হৈছে 5 মাৰ্কছ। গতিকে যদি এজন C চাৰ্টিফিকেট হোল্ডাৰ তেওঁ যদি ডকুমেণ্ট ছাবমিট কৰিব পাৰে জেনুইন বুলি পোৱা হয় তেওঁ মেক্সিমাম মাৰ্কছ পাব 5 মাৰ্ক, আৰু যদি B চাৰ্টিফিকেট হয় তেতিয়াহ'লে 3 মাৰ্ক তেওঁলোকক দিব পৰা যাব। স্পোর্টস আৰু কালচাৰেল সাৰ্টিফিকেটছবিলাকখন এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে। সেই কমিটি মেম্বাৰ কেইজনেহে এই চাৰ্টিফিকেটছবিলাক কেণ্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে। এজন কেণ্ডিডেট যিকোনো চাৰ্টিফিকেট দিলেও নহ'ব কালচাৰেল বা স্পৰ্টছৰ, অৰ্থাৎ সেই কেণ্ডিডেটজনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে নেশ্যনেল লেভেলত, আৰু সেই ধৰণৰ চাৰ্টিফিকেট পাব লাগিব, তেতিয়াহে তেওঁলোকক সেই কনচিডাৰেশ্যনত অনা হয়।